শহুৰ দেউতা প্লিজ লাহে লাহে যদি আজি শাহুমা থাকিলেহেঁতেন এয়া দেখি তেওঁ মৰিয়ে থাকিলেহেঁতেন মই বাৰে বাৰে কৈ আছিলোঁ কিন্তু শহুৰে মোৰ একো এটাও নুশুনিলে যি যি তেওঁৰ মনলৈ আহিছিল সেই সকলোবোৰ তেওঁ মোৰ লগত কৰিছিল আচলতে এইবোৰ মোৰ লগত কি হৈছিল এই সকলোবোৰ আপোনালোকৰ আগত ক'ম মোৰ নাম নয়না মোৰ বয়স 24 বছৰ মই আৰু মোৰ শহুৰ গুৱাহাটীৰ এটা ফ্লেটত থাকোঁ এবছৰৰ আগতেই মোৰ শাহুমা ঢুকাইছিল শাহুমা ঢুকোৱাৰ পাছৰে পৰা তেওঁৰ মনত অশান্তি কৰি থাকিবলৈ লৈছিল আৰু তেওঁৰ দৈনন্দিন সকলো কাম কৰিবলৈ এৰি দিছিল বেছিভাগ সময় ঘৰতে মনে মনে বহি থাকিছিল মোৰ স্বামী কেইবছৰমানৰ আগতে এটা দুৰ্ঘটনাত আমাক সকলোকে এৰি গৈছিল আৰু তেতিয়াৰ পৰাই মই তেওঁৰ বিধৱা হৈ শহুৰৰ লগতেই থাকোঁ ঘৰৰ সকলো দায়িত্ব মোৰ ওপৰতেই আছিল প্ৰত্যেক দিনাই মই ঘৰৰ সকলো কাম কৰি অফিচলৈ ওলাই গৈছিলোঁ এতিয়া মোৰ জীৱনত আপোন বুলিবলৈ কোনোৱেই নাছিল মোৰ স্বামী নাছিল আৰু মোৰ মা দেউতাও এই সংসাৰত নাছিল এতিয়া মোৰ শাহুমাও মোক এৰি গৈছিল বিয়াৰ আগতেই মোৰ এজন বয়ফ্ৰেণ্ড আছিল আৰু সিও মোক এৰি দিছিল এই ঘটনাটোৰ পাছৰ পৰাই মোৰ জীৱনত প্ৰেম নামৰ শব্দটোৰ পৰাই ভৰসা হেৰাই গৈছিল চাবলৈ গ'লে মোৰ জীৱনটো গোটেই অন্ধকাৰে আৱৰি আছিল শহুৰ দেউতাৰ দুখে মোক বৰ অশান্তি কৰি আছিল মই বিচাৰিছিলোঁ তেওঁ আকৌ আগৰ দৰে হাঁহি ধেমালি কৰাটো আগতে তেওঁ তেওঁৰ বন্ধুবোৰক লগ কৰিছিল একেলগে ফুৰিবলৈ গৈছিল কিন্তু শাহুমা পিছৰে পৰা নোহোৱাৰ পৰা তেওঁ বাহিৰলৈ ওলোৱা বন্ধই কৰি দিছিল খুব বেছি সন্ধিয়াৰ বজাৰখনলৈ পাচলি আনিবলৈ গৈছিল বাকী সময়খিনি টিভি চায়ে কটাইছিল অপৰাধমূলক কাহিনীবোৰ তেওঁৰ প্ৰিয় আছিল যেতিয়া মই অফিচৰ পৰা আহিছিলোঁ তেতিয়া তেওঁ সেইবিলাক কাহিনীয়ে চাই থাকিছিল কিন্তু মই সেইবিলাক একেবাৰে ভাল পোৱা নাছিলোঁ কাৰণ প্ৰত্যেকবোৰেই কোনোবা নহয় কোনোবা ছোৱালীৰ লগত কিবা এটা ভুল হৈছিল মই এইটোৱে ভাবি আছিলোঁ যে মই তেওঁক আকৌ আগৰ দৰে বনাবলৈ পাৰিমনে কিবা এনেকুৱা উপায় আছেনে যাৰ জৰিয়তে আকৌ তেখেতৰ জীৱনত আগৰ দৰে ৰং ভৰাই তুলিব পাৰিম এই নিশাৰ কথা প্ৰায় 2 মান বজাত মই পানী খাবলৈ উঠিলোঁ শহুৰ মোৰ ওপৰ মহলাৰ কোঠাত শুইছিল আৰু মই তলৰ মহলাৰ কোঠাত তেতিয়াই ওপৰৰ পৰা কিবা এটা পৰাৰ শব্দ হ'ল ঘৰখন একেবাৰে আন্ধাৰ আছিল মই থতমত খাই উঠিলোঁ যদি মই চিধাই ওপৰলৈ গুচি যাওঁ তেনেহ'লে শহুৰ দেউতা সাৰ পাই যাব বা ভয় খাব সেয়েহে মই লাহে লাহে একো শব্দ নকৰাকৈ ওপৰৰ ফালে আগবাঢ়িলোঁ দুৱাৰখন অলপ খোলা আছিলে মই লাহেকৈ ঠেলি দিলোঁ আৰু ভিতৰৰ পৰা ফালে জুমি চালোঁ ভিতৰত যি দেখিলোঁ সেয়া দেখি মই স্তব্ধ হৈ গ'লোঁ শহুৰে মোবাইলৰ টৰ্চ জ্বলাই ৰাখিছিল আৰু তেখেতে কিবা ভিডিঅ' চাই আছিল ভিডিঅ'টোৰ পৰা এক অদ্ভুত ধৰণৰ শব্দ আহি আছিল মই বৰ আচৰিত হৈছিলোঁ তেওঁ ভিডিঅ'টোত ইমানেই মগ্ন হৈ গৈছিল যে তেখেতৰ ওচৰৰ গিলাচটো তলত পৰি যোৱাও তেখেতে গম পোৱা নাছিল তেখেতে তেনেধৰণৰ ভিডিঅ' চোৱাত মোৰ বৰ অদ্ভুত লাগিছিল আৰু তেখেতৰ মুখত এক প্ৰকাৰৰ ভাৱ স্পষ্টকৈ দেখা পাইছিলোঁ মই লাহেকৈ তাৰ পৰা আঁতৰি নিজৰ কোঠালৈ আহিছিলোঁ মই যি দেখিলোঁ আৰু অনুভৱ কৰিলোঁ সেয়া মোৰ বিশ্বাস কৰিবলৈ টান হৈছিল যে শহুৰেও এনেবোৰ ভিডিঅ' চাব পাৰে নেকি বুলি কিন্তু অলপ পাছত ভাবিলোঁ এয়াতো স্বাভাৱিক ইয়াতে বেছি ভাবিবলগীয়া একো নাই শহুৰ দেউতা এজন পুৰুষ আৰু এজন পুৰুষৰ যেতিয়া শাৰীৰিক ইচ্ছা পূৰণ নহয় তেনেহ'লে ইয়াত ভুলনো কি এজনী ছোৱালীক শোষণ কৰাতকৈ এইবোৰেই ভাল নহয় জানো এইবোৰ ভবাৰ পাছত মোৰ মনত আহিল যে ইয়াৰ বেলেগ উপায় কি আছে ভিডিঅ' চোৱাৰ সময়খিনিত তেখেতক সুখী যেন অনুভৱ হৈছিল শাহুমা যোৱাৰ পাছৰ পৰা মই তেখেতক এনেকুৱা সুখী কেতিয়াও দেখা নাছিলোঁ ইয়াৰ পাছত মোৰ বিশ্বাস হৈ গ'ল যে শহুৰক কি লাগে এইটোৱেই সেইটো উপায় আছিল যে যাৰ দ্বাৰা মই তেখেতক আগৰ দৰে সুখী কৰি ৰাখিব পাৰিম মই বহু দেৰিলৈকে এইবোৰ কথাই ভাবি থাকিলোঁ যদি তেখেতৰ জীৱনলৈ এগৰাকী নাৰী আহে তেনেহ'লে তেওঁ কিমান সুখী হ'ব এইবোৰ ভাবি ভাবি মই শুই গ'লোঁ পিছদিনা ৰাতিপুৱা শহুৰ গা ধুবলৈ ওলাল মই ৰাতিপুৱাৰ নাস্তা বনাই আছিলোঁ হঠাৎ মোৰ কালিৰ দৃশ্যটো মনলৈ আহিলে তাৰ পাছত মই ভাবিলোঁ এবাৰ চাওঁ মই মোবাইলত কি ভিডিঅ' চাই আছিলে ৰাতিপুৱা সময় আছিল শহুৰ গা ধুবলৈ সোমাইছিল আৰু মই পাকঘৰত আছিলোঁ কিন্তু মোৰ মনটো বাৰে বাৰে ৰাতিৰ সেই দৃশ্যটোলৈহে গৈ আছিল মই এতিয়া তেওঁৰ সেই নিসংগতা বুজিবলৈ পাৰিছিলোঁ এগৰাকী নাৰীৰ যেতিয়া অকলশৰীয়া হয় তেতিয়া সকলোৱে তেওঁৰ দুখ বুজি পায় কিন্তু এজন পুৰুষ যেতিয়া অকলশৰীয়া হয় তেওঁ নিজেই নিজকে বুজাই শক্তিশালী হৈ থাকিবলগীয়া হয় মই লাহেকৈ শহুৰৰ মোবাইলত হাতত ল'লোঁ মোবাইলটোত লগ আছিল হিষ্ট্ৰী যেতিয়া খুলিলোঁ তেতিয়া কিছুমান ভিডিঅ' দেখিলোঁ
কিন্তু তাত কোনো বেয়া বা লেতেৰা ভিডিঅ' নাছিল। সকলোবিলাক হৃদয়স্পৰ্শী বা আৱেগিক আছিল। মই আচৰিত হ'লোঁ। মই ভাবিলোঁ তেওঁ কেৱল শাৰীৰিক নহয়, ভাৱাত্মক সম্পৰ্কও বিচাৰে। বহুত দিনৰ মূৰত সেইদিনা মই শহুৰৰ কাৰণে নিজ হাতেৰে দুপৰীয়াৰ আহাৰ প্ৰস্তুত কৰিছিলোঁ আৰু তেখেতক দিয়া তেখেতে মোৰ মুখৰ ফালে চাই কৈছিল, নয়না, তোমাৰ বহুত কষ্ট হয় কিজানি, অলপ জিৰণি ল'বা। মই মিচিকিয়াই হাঁহি ক'লোঁ, আপোনাৰ কাৰণে যি কৰোঁ সেয়া কৰোঁতে মোৰ ভাগৰ অনুভৱ নহয়। তেওঁ একোৱেই নক'লে, মাত্ৰ এটা দীঘলীয়া উশাহ ল'লে। হয়তো তেখেতৰ মনত কিবা বেলেগ চলি আছিল। সেই ৰাতি মই নিজকে প্ৰশ্ন কৰিলোঁ, কি মই তেখেতক পুনৰ জীয়াবলৈ এটা কাৰণ দিবলৈ পাৰিম নেকি? সেইবোৰ ভাবিয়েই সেই দিনাও শুই গৈছিলোঁ। ৰাতিপুৱা ঠিক আগৰ দিনাৰ দৰে মই পাকঘৰত আছিলোঁ। শহুৰে গা ধুবলৈ সোমাইছিল আৰু তেখেতৰ মোবাইল টেবুলতে থোৱা আছিল। সেইদিনা মোৰ হাতখন নিজে নিজে মোবাইলটোৰ ফালে গুচি গ'ল। আৰু হিষ্ট্ৰী চাৰ্চ কৰা আছিল ৰোমান্টিক ভিডিঅ', শহুৰ বোৱাৰীৰ ৰোমান্স। এইবোৰ দেখি মোৰ উশাহ বন্ধ হোৱা যেন অনুভৱ হ'ল। কিন্তু তাত আচৰিত কথাটো হ'ল যে সেই ভিডিঅ'বোৰত কোনো লেতেৰা বা পৰ্ণ ভিডিঅ'ৰ দৰে দৃশ্য নাছিল। যি ভিডিঅ' আছিল তাত নাৰীক সন্মান দিয়া হৈছিল, নাৰীৰ অনুমতিক স্বীকাৰ কৰা হৈছিল। মোৰ অনুভৱ হ'ল শহুৰে নিজৰ আৱেগৰ কাৰণে এইবোৰ চাইছিল, কোনো কামনাৰ বাবে নহয়। মই ফোনটো বন্ধ কৰি থলোঁ, কিন্তু মগজু এতিয়া বহু প্ৰশ্নৰে ভৰি আছিল। সেই সন্ধিয়া যেতিয়া মই অফিচৰ পৰা উভতি আহিলোঁ, শহুৰে সদায়ৰ দৰে টিভিৰ ওচৰত বহি আছিল। মই গৈ তেখেতৰ হাতখন স্পৰ্শ কৰিলোঁ। আপুনি কিবা খাইছেনে আজি? তেখেতে ক'লে, তোমাৰ হাতখন বহুত গৰম, সকলো ঠিকেই আছেনে? মই মিচিকিয়াই হাঁহিলোঁ। মই ঠিকেই আছোঁ দেউতা, আপুনিহে ঠিক নাই। তেওঁ ওচৰত আচৰিত হৈ মোলৈ চালে। মই কাষতে বহিলোঁ। দেউতা, কালি ৰাতি মই আপোনাৰ কোঠাৰ সন্মুখত আছিলোঁ। গিলাচ পৰাৰ শব্দ শুনি আহিছিলোঁ। তেওঁৰ মুখখন মুহূৰ্ততে শেঁতা পৰি গ'ল। মই তেখেতৰ হাতখন ধৰি ক'লোঁ, ভয় নকৰিব, মই আপোনাক বেয়া পোৱা নাই। মই বুজি পাইছোঁ আপুনি অকলশৰীয়া। শাহু যোৱাৰ পাছত আপোনাৰ মনটো খালী হৈ গৈছে। মোৰো একেই অৱস্থা। স্বামীক হেৰুৱালোঁ, মা দেউতা নাই, শাহুমা গ'ল। শহুৰৰ চকু সেমেকি উঠিল। তেওঁ বহু দিনৰ মূৰত প্ৰথমবাৰৰ কাৰণে নয়না, মোৰ বয়স হৈছে। মোৰ দুখ কাক ক'ম, ল'ৰাটোও গ'ল, মাৰাও এৰি গ'ল। তই অফিচলৈ যাওঁতে ঘৰটো নিস্তব্ধ হৈ পৰে। টিভি চাওঁ, ভিডিঅ' চাওঁ, কেৱল সময় পাৰ কৰিবলৈ। মানুহৰ মাত এটা শুনিবলৈ মন যায়। মই বুজিলোঁ তেখেতে শাৰীৰিক নহয়, মানসিক সংগ বিচাৰিছিল। কোনোবাই যেন সোধে, ভাত খালেনে? কোনোবাই যেন কয়, চিন্তা নকৰিব, মই আছোঁ। সেইদিনাৰ পৰা মই যিমান পাৰোঁ তেখেতক সময় দিয়াৰ কথা ভাবিলোঁ। অফিচৰ পৰা যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিছিলোঁ আৰু ভাত সাঁজ একেলগে খাবলৈ লৈছিলোঁ। ভাত খোৱাৰ সময়ত আমি দিনটোৰ বহুত কথাই পাতিছিলোঁ। মই বন্ধ বাৰত দেউতাৰ পুৰণি বন্ধুবোৰক ফোন কৰি মাতিবলৈ লৈছিলোঁ। সকলোকে লগ পাই দেউতা বহুত সুখী হৈছিল। বহুত পুৰণি কথা পাতিছিলে আৰু গধূলি প্ৰায়ে মই দেউতাৰ লগত বহি চাহকাপ খাইছিলোঁ। তেওঁ শাহুমাৰ লগত সময় কটোৱা বহুত পুৰণি কাহিনীবোৰ মোক কৈছিল। মই বৰ হেঁপাহেৰে সেইবোৰ শুনিছিলোঁ। এদিন তেওঁ মোক কৈছিলে, মাজনী, তুমি যাতে কেৱল মোৰ কাৰণেই জীয়াই নাথাকা, তোৰ নিজা জীৱন আছে, নিজকে সময় দিবা। আমাৰ ঘৰখনত লাহে লাহে নিস্তব্ধতা কমি আহিছিল। তেখেতে আকৌ আগৰ দৰে হাঁহি ধেমালি আৰু ঘূৰা ফুৰা কৰিবলৈ ল'লে। এতিয়া আমি দুয়োটাই একেলগে টিভিত ৰামায়ণ চাওঁ। 6 মাহৰ পাছত আজি দেওবাৰ। ঘৰত মানুহৰ হুলস্থুল। দেউতাৰ বন্ধু, ওচৰৰ খুৰী, মোৰ অফিচৰ কলিগ আহিছে, কাৰণ আজি দেউতাৰ 60 বছৰীয়া জন্মদিন। মই নিজ হাতেৰে পায়স বনাইছোঁ। কেক কাটি দেউতাই সকলোৰে আগত ক'লে, এবছৰৰ আগতে মই ভাবিছিলোঁ মোৰ জীৱন শেষ, কিন্তু মোৰ বোৱাৰীয়ে মোক শিকালে, যি যায় সেয়া স্মৃতি হৈ থাকে আৰু যি আছে তাক লৈ জীয়াব লাগে। নয়না মোৰ বোৱাৰী নহয়, মোৰ ছোৱালী হয়। তেওঁৰ এই সময়খিনি মই সুখ দিবলৈ পাই নিজে জীৱনৰ সাৰ্থক হোৱা যেন অনুভৱ কৰিছোঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে? যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।